নমস্কাৰ সকলোকে এয়া গাঁও ফুৰিব আহিছোঁ চব গাঁৱৰ ঘৰ দেখা যোৱা কিমান ভাল লাগে আৰু এতিয়া মই কি কৰিম কি আনিছোঁ জানানে মনে মনে মানে আচাৰ কৰি খাম আচাৰ বটলকেইটা দেখা যোৱা মই মোবাইলটো আনি পিনে ভিডিঅ' কৰি আছোঁ তাৰপৰা আপোনালোকে কেক খাবৰ কাৰণে লৈ আহিছোঁ কাৰণ আপোনালোকৰ ওচৰত নাহিলে মোৰ একদম ভাল নালাগে দেখা আছোঁ বটলকেইটা ইমান আচাৰ বনাই থৈছে দেখিছে আমি গাঁৱত গুৱাহাটীত থাকি আমি বনাবনৰ গাঁৱত থাকিয়ে বনাইছে আচাৰ চাব কি আচাৰ চাই লওঁ প্ৰথমতে যোনটো ভাল লাগে সেইটোৱে খাম জলকীয়া আচাৰ বনাইছে সেইটো দেখাওঁ বাৰু নেক্সট চুৰ কৰি খাম মানে চুৰ কৰি খাম ৱাও এইটো কিবা কৰ্দৈ নেকি খাই চাওঁ আৰু পচন্দ কেনেকুৱা লাগিছে কৰ্দৈ গম পোৱা নাই মনে মনে খাই আছোঁ আৰু কি আছে কেইটা বৈয়াম আছে 8টা বৈয়াম আছে বগৰী চুৰ কৰি আছোঁ আছে চুৰ কৰি মানে টেষ্ট কৰি আছোঁ কিবা আৰু মূলা কিবা হাতখন লেতেৰাই হৈ যাব চুৰ কৰি খাইছোঁ চামুচ এখন লৈ আহোঁ আপোনালোক সকলোৱে ভালে আছেনে গাঁৱৰ পৰিৱেশ বিহুত ঘৰলৈ আহিছিলোঁ বিশ্বনাথ চাৰিআলিত পূৰা ঘূৰিছোঁ আৰু দেৰিয়ে হৈ গৈছে গুৱাহাটীত যাবলৈ তথাপিও কিমান ভাল লগা জেগা কিমান ভাল লগা পৰিৱেশ চাওক কিমান গছ গছনি আছে মুৰ্গী হাঁহ পাৰ গৰু ছাগলী যিকোনো বস্তুৱে গাঁৱত একো বস্তুৰে অভাৱ নাই সঁচাকৈয়ে ভাল লাগে ইয়াতে থাকি কিন্তু কি চাব একো বস্তুৰে অভাৱ নাই গুৱাহাটীতহে আমি অভাৱবিলাক অনুভৱ কৰোঁ চব বস্তু কিনি খাব লাগে গাঁৱত কিন্তু নালাগে ঠিক আছে আজিলৈ ইমানেই বাই বাই বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব নেমু গছ